দোস্ত অৰ্জুন চেত্ৰী ব্লগছ ইউটিউব চেনেলত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ যে পৰীক্ষাৰ আগদিনা বা পৰীক্ষাৰ আগত কেনেদৰে পঢ়িলে কিমান নম্বৰ পাব ফলাফল হ'ব যে পৰীক্ষাৰ আহিবলৈ 1-1.5 মাহ আগতেই যে টাইম টেবুল ফ'ল' কৰিব লাগে টাইম টেবুল য'তে চাওক য'তে চাওক আপোনালোকে এইটো টাইম টেবুল ফ'ল' কৰি পঢ়িব সেইসকলে যে য'তে মোৰ মতে চেনেলত নহয় বা বেলেগৰ ইউটিউবাৰ বেলেগৰ চেনেলতো চাব পাৰে যে সেইসকলে কয় যে টাইম টেবুল ফ'ল' কৰি পঢ়িব বুলি যে ময়ো কৈছোঁ যে ময়ো বিশ্বাস নাই যদি আপোনালোকে কিবা টাইম টেবুল ফ'ল' কৰিব টাইম টেবুল ফ'ল' কৰি পঢ়িব আৰু টাইম টেবুল ফ'ল' কৰিলেও আপোনালোকেও কিমান নম্বৰ পাব পাৰে যে মই পৰীক্ষাৰ আগত 1-1.5 মাহ আগত বা 15-20 দিন আগত ময়ো টাইম টেবুল ফ'ল' কৰি পঢ়িছিলোঁ যে আপোনালোকে টাইম টেবুল ফ'ল' কৰি পঢ়ক আৰু টাইম টেবুল ফ'ল' কৰি আৰু টাইম টেবুলত 5 মিনিটকৈ ব্ৰেক লৈ পঢ়িব আৰু যেতিয়া এইটো লং কুৱেশ্যন পঢ়িব লং কুৱেশ্যনৰ এনচাৰ কৰিব তেতিয়া আপোনালোকে এইটো লিখি পঢ়ক আৰু লিখি পঢ়িলে পুৰা মনত পুৰা ব্ৰেইনত সোমাই যাব যে শৰ্ট কুৱেশ্যন থাকিলে আপোনালোকে বুজি পঢ়ক কিন্তু লং কুৱেশ্যন থাকিলেও আপোনালোকে লিখি মুখস্থ কৰক আৰু এটা দুটাকৈ শব্দ কৈ আপোনালোকে মুখস্থ কৰক ইমানে আছে মোৰ ভিডিঅ' যাতে আপোনালোকক কিবা সহায় লাগিছিল যাতে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি মই আশা ৰাখিছোঁ ধন্যবাদ জয় অসম।